Sometimes I say that I want. Hello বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল বিন্দাস বিকে। আজি আপোনালোকক লৈ যাম উত্তৰ গুৱাহাটীত জাহাজঘাটলৈ। এটা ধুনীয়া ভিউ পইণ্ট পাব, লগতে ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ মন্দিৰ মই দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাব। আৰু এই ভিডিঅ'কেইটা মোৰ মোবাইলত আগতে কৰাইছিল, মই আপলোড দিয়া নাছিলোঁ, কিন্তু আজি আপলোড দিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু শেষলৈ চাব। তো বন্ধুসকল, এতিয়া আহিলোঁ উত্তৰ গুৱাহাটী জাহাজঘাট ৩ নম্বৰ। ইয়াৰ পৰা নজৰা চাওক না আপোনালোকে, কি এটা ধুনীয়া ভিউ পাব। মই দেখুৱাইছোঁ, মই আগৰ ফালৰ পৰা দেখুৱাইছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া মোৰ ফ্ৰেণ্ড আগত গ'ল ইয়াত, এতিয়া মই দেখুৱাই দিওঁ। আজি প্ৰথমবাৰ একদম কাষৰ পৰা দেখুৱাম মই ব্ৰহ্মপুত্ৰ। মই অহা নাছিলোঁ আগতে, এতিয়া বাৰু মই দেখুৱাম কাষৰ পৰা। এই জাহাজত আমি সেইটো পাছ যাব পাৰিব আপোনালোকে। বন্ধুসকল, এইটো পাৰ উত্তৰ গুৱাহাটী আৰু এইফালে গুৱাহাটী। আৰু এইটো উমানন্দ মন্দিৰ মাজতে দেখিছে, এইটো উমানন্দ মন্দিৰ। আৰু ইয়াৰ পৰা গুৱাহাটীখন চাওক না। পানীৰ ধাৰ বহুত আছে আৰু ইয়াৰ জাহাজবোৰ সময়মতে অহা যোৱা কৰে, কিন্তু নাওবোৰ আহি থাকে। কিন্তু এতিয়া পানী বেছি হ'ল না, বন্ধ আছে নাওবোৰ। আৰু এইবোৰ বনাই আছে, সম্পূৰ্ণ হোৱা নাই চাগে। এইটো আপুনি জাহাজেদি যাব পাৰিব আগৰ ফালে। এইফালে এইখন জাহাজ দেখা পাইছে। বাৰু কেতিয়াবা উমানন্দ মন্দিৰ যাম মই, এইফালেদি আপোনালোকক দেখুৱাম বেলেগ এটা ভিডিঅ'ত যোৱা। এইটোৱে হৈছে বন্ধুসকল বিশাল ব্ৰহ্মপুত্ৰ। ইয়াত দেখিছে কি ধুনীয়া ভিউ পাইছে, ইয়াৰ পৰা দেখিছে চাগে। অকল পূৰা ৰ'দ দিছে, মই ৰ'দত আহি এইবোৰ দেখুৱাইছোঁ বাৰু। আপোনালোকে লাইক এটা কৰি দিব তাৰে কাৰণে। এতিয়া আৰু অলপ ঠাই দেখুৱাই মই যাম ইয়াৰ পৰা। তো ভিডিঅ'টো আৰু অলপ শেষলৈ চাই থাকিব আপোনালোকে। জাহাজখনৰ ভিতৰ ফালে যাবলৈ এখন ধুনীয়া দলং বনাই থোৱা হৈছে দেখিছে, আৰু গাড়ীবোৰো ভিতৰত ৰখা হৈছে। আৰু যাব আৰু সময়মতে যায়। আপোনালোকেও আহিব পাৰে, এইফালেৰে উমানন্দ মন্দিৰলৈ যাব পাৰিব, গুৱাহাটীলৈ যাব পাৰিব, বহুত সোনকালে যাব পাৰিব এইফালেৰে। ইয়াত বাইকবোৰ ৰখা হয় বন্ধুসকল, এইবোৰ পূৰা দেখিছে বাইক। আৰু আপোনালোকে এইফালেৰে যাব খুজিলে বাইক লৈ আহিলেও কোনো টেনশ্যন নাই। ইয়াত ধুনীয়া পাৰ্কিং আছে, পাৰ্কিঙত বাইক থ'ব পাৰিব বা বাইক জাহাজতো লৈ যাব পাৰিব। বন্ধুসকল, ইয়াত ফুটফুটি ৰখাই আছে। ইয়াত বন্ধু নে কি? এতিয়া বন্ধু, পানী বেছি হৈছে, পানী বেছি হ'লে বন্ধ হৈ যায় নহ'লে জাহাজ চলে। এইবোৰ পানী বেছি হোৱা এতিয়া বন্ধ হৈ আছে, পানী কমিলে চলে বাৰু। বহুতকেইখন আছে, আগৰ ফালেও আছে। ইয়াৰ পৰা গুৱাহাটী চাওক না আপোনালোকে, কি সুন্দৰ। বন্ধুসকল, মই দেখুৱালোঁ জাহাজঘাট আপোনালোকক। এতিয়া ইয়াৰ পৰা যাওক, তো চালে আপোনালোকে। এতিয়া ঘৰলৈ যাওক। এই আগৰ ফালেও এইফালে ভুটভুটি বহুতকেইখন আছে দেখিছে বাৰু। এতিয়া আগৰ ফালে নাযাওঁ, তো ইয়াৰ পৰা এইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। উত্তৰ গুৱাহাটীত জাহাজঘাট হোৱাৰ বাবে ইয়াৰ মানুহসকলৰ বহুত সুবিধা হ'ল, নহ'লে বহুত দূৰেৰে ঘূৰি যাব লগা হৈছিল। এতিয়া মহানগৰ পাওঁতে বেছি সময় নালাগে।
এই বন্ধুসকল ভিডিওটো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব